আজি ষ্টাৰ্টিং কমিটি ইউপিপিএল আজি মুকলি কৰা হ'ল যে আজি আমাৰ বৃহৎ সংখ্যক মানুহে আজি ইয়াত গোট খাইছে। আজি যেহেতু আমাৰ আজি কাৰ্যালয় মুকলি, আজি চবে জাতি জনগোষ্ঠী চব আমাৰ মাজতে আছে আৰু এই অঞ্চল আমাৰ ইউপিপিএলৰ মানুহে আমাৰ আৰু আগন্তুক আমাৰ যোনটো ইলেকশ্যন PTCৰ আমি সব জাতি জনগোষ্ঠী এক হৈ আজি লৰেন্স ইছালি ছাৰক আমি জয়যুক্ত কৰাৰ কাৰণে আমি দলে বলে জয়যুক্ত মানে কৰাৰ কাৰণে আমাৰ ৰাইজে প্ৰতিশ্ৰুতি লৈছে আৰু এইটো আমাৰ জয় হ'ম বুলি আমি আশাবাদী। এই সময়ত আমাৰ আগৰ ডিগ্ৰী হৈ গৈছে এতিয়া আমাৰ যিখিনি আমাৰ ৰাজবংশী মানুহখিনিয়ে 100% ক'ব লাগে আমাৰ মাজত আহি আছে। আমাৰ মতে যিখিনি আমাৰ এইখিনি ভোটাৰ যিখিনি মানুহখিনি আছে আমাৰ চব মানে 99% ক'ব চলে কি মানুহৰ ইউপিপিএলত আমাৰ ভোটাৰজন হ'ব আৰু ইতিমধ্যে আমাৰ জইনিং দিনেই হৈ আছে, সদায় 40-50 জন মানুহ হৈ আছে আৰু আমি একদম নিশ্চিতভাৱে আমি আমাৰ যিখিনি চালাগাছি সমষ্টিৰ বা আমাৰ যিখিনি বেলেগ সমষ্টিটো বেলেগে আছে সেইটো মই ক'ব নোৱাৰিম। এতিয়া আমাৰ যিখিনি কালিপুখুৰী আমাৰ যিখিনি আছে আমাৰ মানে 99% ক'ব পাৰোঁ নেকি নে ইউপিপিএলত আমি জয় হ'ম বুলি আমি এইখিনিয়ে।